নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি কোনো প্লেনিং নোহোৱাকে এঠাইলৈ ওলাই আহিলোঁ আৰু আপোনালোকে কৈ আছোঁ ক'ত আহিছোঁ চাই থাকক। এইখনে হ'ল ৰিচৰ্ট, ৰাণীৰ একোলেণ্ড পায়। ৰাণীৰ একোলেণ্ডটো সকলোৱে চিনি পায়। ৰাণীৰ একোলেণ্ডৰ ওচৰতে ৰিচৰ্টখন আছে, নতুনকৈ বনাই আছে আৰু আপোনালোকে চাই লওক। আৰু এইখন নতুন হয়। ভিডিঅ'টো তেনেহ'লে সকলোৱে চাই থাকক। মই এতিয়া বৰ্তমান ৰিচৰ্টত আছোঁ আৰু মই যলৈকে যাওঁ মাস্ক মাৰি আছোঁ বৰ্তমান। আৰু ইমান ৰ'দৰ কাৰণে মই একো ক'বও পৰা নাই আৰু ৰ'দটো আজি ইমান দিছে, মানে গৰমত থাকিব পৰা নাই। কথাটো একেবাৰে ক'ব পৰা নাই গৰমত। ইয়াৰে ৰুমবিলাক যে দেখিছে, ইয়াৰ পৰা কোনোবা বাহিৰৰ পৰা মানুহ আহিলে থাকিব পাৰে। আৰু এইখন পাৰ্কৰ দৰে, আৰু ইয়াতে বাহিৰৰ পৰা আহিলে মানুহ থাকিব পাৰে। আৰু ইয়াতে বহুত কিবা কিবি বনাই আছে, দেখাই আছোঁ। তেনেহ'লে ভিডিঅ'টো সকলোৱে চাই থাকক। এইখনৰ ৰিচৰ্টৰ পুখুৰী, ইয়াতে আহিলে গা ধুব পাৰিব আৰু ইয়াতে আহিলে নাও চলাব পাৰিব। ইয়াতে বহুত সুবিধা ওলাই আছে, নতুনকৈ বনাই আছে। মোৰ মুখখন ক'লা হৈ গৈছে ৰ'দত। আৰু এইখনৰ ৰিচৰ্টৰ ভিতৰখন
লওক এতিয়া আমি ভিতৰলৈ যাম আৰু ভিতৰলৈ আমি এতিয়া ওপৰত আছোঁ, ৰেষ্টুৰেণ্টৰ ওপৰত আছোঁ আৰু ওপৰত বিলাক দেখাই আছোঁ আপোনালোকক। আমি এতিয়া ৰিচৰ্টত আছোঁ, নতুনকৈ এখন পাৰ্ক আৰু ইয়াতে বাহিৰৰ পৰা মানুহ আহিলে থাকিব পাৰিব। ইয়াতে চুইমিং পুল আছে আৰু ইয়াতে বহুত কিবা কিবি বনাই আছে, আপোনালোকে আহিলে চাব পাৰিব। মই ফাৰ্ষ্ট টাইম আহিছোঁ, আহি খুব ভাল লাগিলে। আপোনালোকো ট্ৰাই কৰিব পাৰিব। ৰাণীৰ জেগা আছে, ৰাণীৰ একোলেণ্ড নোপোৱাতে চিধা আহিলে পাব আৰু আপোনাক সুধিলেও পাব। ৰিচৰ্ট বুলি ক'লে নতুনকৈ বনাই আছে, একোলেণ্ড পাৰ হ'লে পাই যাব। আৰু ইয়াতে বনাই আছে, বৰ্তমান বনাই আছে আৰু এতিয়া বৰ্তমান টিকেট লোৱা নাই। আপোনালোকে যদি আহিব বিচাৰে এতিয়া চাবৰ কাৰণে আহিব পাৰিব ফ্ৰীতে, আৰু এতিয়া বনোৱা হ'লে ভাল হ'ব তেতিয়াহ'লে টিকেট ল'ব। আৰু ৰিচৰ্টখন বাহিৰতো আছে, কিন্তু আমাৰ ইয়াতে এইখনে ফাৰ্ষ্ট। আপোনালোকে আহিব আৰু চাব। বৰ্তমান মই ইয়াতে আছোঁ আৰু চাই যাব ভিডিঅ'টো শেষলৈ। এইটো ৰিচৰ্ট আৰু ইয়াতে লিখা আছে আৰু এইটো ৰিচৰ্টৰ অফিচ। এয়া দেখিছেনে, ইয়াতে আহিলে নাও চলাব পাৰিব আপোনালোকে। ইয়াতে ভালকৈ যেতিয়া বনোৱা হ'ব বহুত ভাল লাগিব, ইয়াতে আহি খুব ভাল লাগিব। মই আকৌ আহিম ইয়াতে, আপোনালোকেও আহিব দেই, বহুত ধুনীয়া ঠাই। আমি এতিয়া ৰিচৰ্টৰ পৰা ওলালোঁ আৰু ৰিচৰ্টৰ এইখিনিয়ে আছিলে দেখাব লগা। আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম। বাই বাই।